কবিতাৰ শিৰোনাম শেষ উপহাৰ। আবেলিটোৰ সিপাৰে সাজি ৰখা পজা ঘৰটিয়ে মূৰ দাঙি জুমিছে। ওৱা পশ্চিম দিশৰ চৰাইজাকেও যেন পধূলিৰ উমান পাইছে। ক'ৰ পৰা যে আহি পৰিল ৰঙচুৱা পক্ষীজনী মোৰ তৰা জিলিকা আগ চোতালত। লিৰিকি বিদাৰি কুৰুকি সোমাই ৰ'ল হিয়াৰ কোণত। তাই শিকাই গ'ল প্ৰেমৰ অৰ্থ, জীৱনৰ মহত্ব। কিন্তু সময় বাগৰি যায়, দিন সলনি হয়। ভাল লগাবোৰ কেতিয়াবা স্মৃতি হৈ ৰৈ যায়, চিনাকিৰ পৰা কেতিয়াবা অচিনাকি হৈ যায়। সেই টুপ টুপ বৰষুণজাক আকৌ নামিছে। বৰষুণ মোৰ প্ৰিয়, কাৰণ ই আজি ধুই নিব মোৰ কিছু অতীতৰ স্মৃতি। তথাপিও ভয় হয়, কিজানি বৰষুণজাক ৰৈ যায়, গোলাপৰ সুগন্ধি যদি শুকাই যায়। ভুলটো মোৰেই আছিলে, কি জানা, 10 টকীয়া জীৱনৰ লাখ টকীয়া সপোন। একো নাই, সময় সলনি হয়, এয়া নিশ্চিত। শেষত তোমালৈ যাচি যাব বিচাৰোঁ এটি শেষ উপহাৰ। আধৰুৱা হৈ ৰৈ যোৱা কিছু স্মৃতিৰ টোপোলা, এয়াই তোমাৰ শেষ উপহাৰ। সেয়া টুপ টুপকৈ বৰষুণজাক শেষ নোহোৱা হৈছে, ধাৰাসাৰ বৰষুণজাক নামি আহিছে। আহক আজি বৰষুণজাকে ধুই লৈ যাওক তোমাৰ স্মৃতিবোৰ, ধুই লৈ যাওক তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ।